নমস্কাৰ দাদি খুৰা যেটো যেটা এটা বুকাই কাই আছিস কথাখনকে আজি মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মহিলা যাই আছোঁ মানে কি কই গ আমাৰ বঙাইগাঁও ভাষাত হাউৰি খাবা যাম যেহেতু মানে হাউৰি গ কেনেকা হ'ব চাৰিওফালে পুৰা পানী বুৰছা যেহেতু আমাৰ হাউৰি গতত আছে বা বিধান তোলা বা ধান ৰোৱা সেনেকা হ'ব কিবা একটা মুহূৰ্ততে এলা মই যাব ওলাইছোঁ হাউৰি খাবা ফাৰ্মখনৰ নাম হ'ল এখন মানে ফাৰ্মত যাম ফাৰ্মখনত আজি হাউৰি হ'ব ফাৰ্মখনৰ নাম হ'ল নবোদয় অৰ্গেনিক ফাৰ্ম নবোদয় অৰ্গেনিক ফাৰ্ম বৰ্তমান এতে বঙাইগাঁৱত আছে বঙাইগাঁৱৰ মানে কি কয় এইখিনি ফকিৰ বজাৰৰ ওচৰত এই ফাৰ্মখন আছে আৰু এই ফাৰ্মখনত বিশেষ কৰে কিহৰ কাৰণে বিখ্যাত এই ফাৰ্মখনত বিশেষ কৰে ষ্ট্ৰবেৰীৰ কাৰণে বিখ্যাত মানে আহি এতিয়া পুলখনত পাই লওঁ এইখন মানে চানাপুল একচুৱেলি চানাপুলখনৰ লগতে এতিয়া মাছ মাৰি আছে মাছকেইটি মই দেখাব চেষ্টা কৰিম মাছ গ'ল টকা পাই একজন আছে কত টাইমের পৰা মাৰি আছিস আধা ঘণ্টামান হলো আধা ঘণ্টামান কি মাছ আছে এই পুঠি দুনকিনা আৰু বুটি আৰু বিছা আছে বিছা আজি টিঙা কি খাম নিবিচাইছ মাছ গো নিবিচাইছ আজি পাইলো খাবা মাছি খাব নাপাওঁ বৰ্তমান যা এইবাৰ মই মাছ তাছ মাৰা মানুহখিনিক পাই দিয়া মই যাম এইবাৰ নবোদয় অৰ্গেনিক ফাৰ্মত গোটেই ফাৰ্মত যাওঁতে পুৰা ধামাকা এইবাৰ চেষ্টা কৰিম পুৰা ফালিব চেষ্টা কৰিম কিন্তু মানে কি হ'ব বৰ্তমানতে আজি বিধান ৰোৱা হয়তো কাদঙে লুতুৰ পুতুৰ হ'ব পাৰোঁ হ'লেও উপায় নাই ভাই গামোচা পিন্ধি আহিছোঁ টেনশ্যন নাই কোনো প্ৰব্লেম নাই গতিকে এলা মই যাম নবোদয় অৰ্গেনিক ফাৰ্ম Hey, belong ফাৰ্মখন গ এবাৰ দৰ্জাখন খুলিম বাবা এইটো ওজন দৰ্জাখন খুলি সোমাই লওঁ এইবাৰ দেখা পাম এইখান হৈছে নবোদয় অৰ্গেনিক ফাৰ্ম এইখান গ এতে পাই ষ্ট্ৰবেৰী কিন্তু বৰ্তমান নাই যি কি নহওক এবাৰ মই খুলিম খোলাৰ পাছত খুলি সোমাং ওর পাছত সোমাই আৰু দিয়ে থব লাগিব নিদিলে গৰু সোমাব গতিকে মই এবাৰ আৰু যেনেকৈ আছিল সেনেকৈ দিয়া থওঁ অ'কে পুৰা গোটাইকেইটি কামত ব্যস্ত এইবাৰ ওর মাজতে ময়ো পালোঁ ময়ো এইবাৰ ইমান লগে আৰু যোগ দওঁ চেষ্টা কৰোঁ আলি বান্ধিবা বিধান তুলিবা দাদি এই গৈছে আমাৰ ডিম্বে দাই একদম লাজুকী লতা হয় বৰ্তমান ইতিমধ্যে আলি বান্ধি আছে আৰু মুখখন নেদেখাং এলা পাছত দেখা পাবি ৰ চাই অল্প টাইম চাই থাকিলে এলা দেখা পাবি এইফাল দিয়া আৰু পুৰা কাদং দিয়া আছে আজি পুৰা মানে এতে কাদং খেলা হোৱা সেনেকা কৰে আৰু কি পুৰা বিধান চিধান তুলিব ৰুব ইফালে গতিকে অল্প টাইম চাই থাক নেক্সট প্লেয়াৰ আহিল আলি বান্ধিবা এইটো একটা পুৰণা প্লেয়াৰ ইফাল দিয়া হৈছে গীতি ৰুইছে কালাই মানে গীতিক হয় লেচেৰা কালাই এই গৈছে লেচেৰা কালাই এইগিলা লেচেৰা কালাই মানে কেঁচাই খোৱা যায় কিন্তু সেইবুলি আৰু নাখাবি কেঁচাই কিন্তু বহুত বেমাৰ হ'ব পাৰে এতে মেডিচিন দে কিন্তু ইমাৰ এতে একচুৱেলি মেডিচিন দোৱা মই সঠিক ক'ব নাপাৰোঁ দে না নেদে আৰু এই দিয়া আছে ভেন্দি খাইছ না নেখাইছিল কত ভেন্দি কেনেকা লাগে খায়া আৰু এইগিলাখন দেখছ এইগিলা কথা এইগিলা ভেন্দি ৰুইছে এইগিলা কালাই মানে আছে আৰু ফল এইখানে হৈছে নবোদয় অৰ্গেনিক ফাৰ্ম মানে কি হ'ল এৰে পৰাই আচলতে এইগিলা যে দেখছ প্লাষ্টিকে দিয়ে থাকা এইগিলাখনত আচলতে আগৰবাৰ সংকাৰ হৈছিল কি কয় ষ্ট্ৰবেৰী ৰুইছিল আগৰবাৰ মানে বেছি দিন হোৱা নাই একচুৱেলি মানে কি হ'ল আগেৰ চালান গ আমাৰ লোকেল ভাষাত আগেৰ চালান গত এতিয়া ষ্ট্ৰবেৰী ৰুইছিল ষ্ট্ৰবেৰী গোটাই প্ৰায় বঙাইগাঁও ডিষ্ট্ৰিক্টতে গৈছিল ষ্ট্ৰবেৰীৰ বিপৰীতে ৰুইছে এইবাৰ কি বাগন বিঙেনা ৰুইছে বৰ্তমান এই গৈছে ইমাৰ মানে কি চিৰু আখৰ আৰু এইটো কি আছে ইয়াতে মই দেখাব চেষ্টা কৰোঁ ৰ নে কি
এইগিলা দেখছ এইগিলা টেইমের কিবা মোবাইল চোবাইল আছে লগতে এইগো আছে গুয়া পান কাকা চিনে নাপাইছ গুয়া পান এইগো হৈছে পকা গুয়া আৰু এইগো হৈছে পান খান গো দেখছ পানটো আৰু পানে গতিকে এইগো একচুৱেলি হালভিত গেলে আমাৰ এই বুঢ়া বুঢ়ী আটা আবুগিলাখনে লগত থাকেকে গুয়া পান লগত দাও এখন এতিয়া আচলতে মানে কেনেকা এইবাৰ এইফালে ৰৈছে গীতি হৈছে চালুক কুলিতো আৰু কথাখানে দাছে পাই চালুক কুলি আৰু ক'বাই নালাগে চালা ধৰে জ্বালা যাই দাস নাপাইছে আৰু কি উমাৰ কাৰণে একচুৱেলি মই আজি এতিয়া ফাৰ্ষ্ট মানে আহিছোঁ আগতে এনেই ভিডিঅ' বনোৱাৰ কাৰণে অহা নাই আমাৰ ঘৰৰ ওচৰতে হয় সেইকাৰণে আজি ফাৰ্ষ্ট আহিলোঁ এইগিলা হৈছে বিধান আজি আমি বিধান তুলিব ৰুব কেনেকৈ ৰুই নুৰুই মানে মই চেষ্টা কৰিম দেখাবা এইবাৰ সোমাম মই এইবাৰ চিঙাবাৰী ৱেলকাম টু চিঙাবাৰী নে কি চিঙাবাৰী একচুৱেলি এইগিলা হৈছে চিঙা কাকা দাস নাপায় চিঙা এইগিলা দেখছ এইগিলা ছোট একদম ছোট এইগিলা ডাঙৰ হ'ব বেছি দিন নালাগে এইগিলা দেখছ এইগিলাখন চিঙা পৰাই ভালেখিনি ডাঙৰ হৈছে চিঙাবাৰীও এইগিলা আৰু কি আলাইছে এই বস্তুবোৰ কিহৰ কাৰণে আলাইছে এই বটল ৰ'ব মই দেখাই আছোঁ এই বটল আলাইছে কিয় ইমাক মই পোছা উদা কৰিম ৰ গতিকে গোটাখানে অল্প আমি ব্যস্ত আছে তো এই বটলগত নাই কিছু খালি পানী আছে আৰু এইফালে এই যে চিঙাৰ লগতে এইগো আৰু একটা বটলটো নহয় এইগো কিবা নুন থোৱাতে মানে কি কাবাৰ আলে থৈছে গতিকে নুন থোৱাতে মানে সেনেকা পাই কিবা আছে ভিতৰত কিবা বস্তু গতিকে পুচিম ৰ মই পোছা উদা কৰিম আচলতে এই বস্তু ইগো কিহৰ কাৰণে দিছে এলা মই বৰ্তমান দাস পাই লওঁ ইগোটোত বোলে আমাৰ এই যে কয় টেনটেনীয়া পকা মোৰ ভইচ কৈ জানো ক্লিয়াৰ আছে নে টেনটেনীয়া পকা সোমায় এইগিতে বয়ামতত ইমি এলা বিধান তুলি আছে বিধান বিধান বোলে ভোগদানৰ বিধান ইমি বৰ্তমান তুলি থাকক মই এলা বৰ্তমান চাইডতে খাৰা হৈ ভিডিঅ' কৰি আছোঁ Marte আজি কি হাক তো সাং ইগৰ ৰুমতে কাই থাকে পদাখান নুঙালকে দেৰি মানুহ হাজিৰা ৰাখি ধান কাটে আমাৰ ধান কাটাৰ বোলে জইন হিচাপে আমাক বোলে দেখিবাই না এবার কি খুয়াইছে দারুণ নাকি আমাক দেখিবাই না রাহুল আমি যাই আপি ঠিক করে দিল ঠিক কইছ তো মানে ঠিক করে দিছ বাতো যে ধুচে দিল তাহলে হ্যাঁ দিল হিরো ভাই শুটু রহিন বেড়া ও বাতো মোটামুটি এৰিছে দালাল সেই দালাল নকয় গো ফটক কয় মাথা নষ্ট নহ'ব দেখোন এইটো সেনেকা কোৱাতে মোৰ ধিমেলি গৈ বিচাৰ এলা আমি গোচা পাতা আৰম্ভ কৰিম আৰু বেছি টাইম নাই একচুৱেলি এইগিলা বস্তুগিলা ৰেডি হৈছে কে কাই কুটি আছে আহিব লাগে সেইফালেও আছে অ' ছাৰ আই চাকাল চিকাল আই আৰম্ভ কৰিম আৰু বেছি টাইম নাই গতিকে আৰু বাই হাতে দিয়া ইগো তুলি আনিব লাগিব তই বাই হাতে দিয়া এইখান ফুল এই ফুলে না নহয় রেনকোট খান ফুল বড়া বিয়া দেখে এই রেনকোট খান ফুল ফুল একবারা এই বড় ভাই হাতে আনবে লাগে খাইতে পানি নকট আনলে হল বিয়া আনে পিঠাটা কব লাগিব বাটি দে এই আগালি বাট খানত আগালি বাট খানত ফটো না আগলতি বাট খানত তাৰপাছত
এখন এতিয়া আমি এই গোটেই বস্তুখিনি ৰেডি কৰি আছোঁ এইকেইটি ৰুল নহয় এইকেইটি কল চলকেইটি সব ধুই অলপ ইয়াৰ প্ৰথমতে এইডাল কপিলি কল ৰুব লাগে কপিলি কল ৰুলে বোলে বেমাৰ আজাৰ নাশ হয় ধান গছৰ তাৰপিছত এইবাৰ ক'লা কচু ৰুব ক'লা কচু বীজাণুনাশক গুণ থাকে তো সেইকাৰণে ক'লা কচু দিয়ে আৰু এয়া মৰাপাত ৰুইছে সিদিয়া ছাইডত মৰাপাত তাৰপিছত কি গ'লে সেন্দুৰ গ'লে তো সেন্দুৰ এইডাল তুলসীডাল ৰুব লাগিব তুলসীডাল আচলতে ভগৱানক উদ্দেশ্যি দিয়া হয় তুলসীডাল তুলসী গছ তাৰপিছত তেল গছ আছে কি কৰতো যোগাৰ কৰি ধূপ এইখন ধূপ দিম ধূপ লগাব লাগিব কি কয় তই হাতখন ধুই লয় একবাৰ চলাই গৈ জ্বলাটো চলাই গৈ মই জ্বলাম দে এই জ্বলাটা লৈ আহক পাতখান কৰিব কাটি দিয়া চাটি কৰি দিব পাৰিবি উল্টাডাল পৰিব নালাগে আমাৰ লগত আছে আমাক উপদেষ্টা ক'ব চলে আমাৰ গকুল দা আছে তাৰপিছত ইফালে আমাৰ ভণ্টি আছে তাৰপিছত সেইফালে আমাৰ নৱোদয় অৰ্গেনিক ফাৰ্মৰ ধনেশ বৰ্মন আৰু আমাৰ ওচৰৰে ফাৰ্মৰ তৰেণ ৰায় তাৰপিছত ইফালে আছে চিৰঞ্জীৱ ইউটিউবাৰ হয় আমাৰ ৰাজবংশী ইউটিউবাৰ আচলতে আমাৰ মাজৰ পৰা এই পৰম্পৰাবিলাক নোহোৱা হৈ যাব লাগিছে এই পৰম্পৰাবিলাক থাকিব লাগে এইবিলাকে আমাৰ আচলতে সংস্কৃতি হয় আমি যিকোনো কাম কৰাৰ আগতে ভগৱানক মানে আমি স্মৰণ কৰোঁ তো এয়াও আচলতে লক্ষ্মী দেৱীক উদ্দেশ্যি এই পূজা কৰা হয় গছা পতাটো কমলে চাই আছে নামাৰ ফালে সেনেকাতে বঢ়িয়া হ'ব সাজিয়ে ঘরে সাথে গো এটা ইফালে কাটি না কোন ফালে ঠিক আছে ঠিক আছে না ইফালে মুখারে ইফালে দে বাস পয়সা পানি গতে দিয়া ইবা পিঠান গো পানি ধুই ল ঠিক খাই গতি দিয়া আর অল্প মিঠা তেল হানিয়া লবি তেল হানিয়া লবি সিন্দুর গো বলাইছো কা হবো আর সিন্দুর গো বলাই আছে সিন্দুরে দাও সিন্দুর গো দিবি খবরতে দিবি মাখান ঠিক আছে ছোট অল্প করে জান গো টেকা পটে তো সিন্দুরে ফটা দে সবকে ইয়ে না গুঞ্জে এইডাল দে নামিকা দোকা কত সিন্দুর না ভাই এই কাপের কি দেও হরি করতো কোতাই দি মিহিলা পুরা মই কত পিনে লল পাতখানত না দেখ পাতত দেখ ওটা সাতটা দেখ এইতে পাতখানত আগত তিনটা চলত চাৰিটা দেখ এটা পানখানত দেখ দি নহয় কিছু আৰু ইকা পিলে দেখ আছে পাঁচত চাৰিটা দেখ এই চাৰিটা এটা দুইটা
7টা নহলতে আরেকটা দেখ বাস থুপুর দেখ কোনো কাস্তা দেখ সেইটি দেখ তেল হানি লো ধান গো হৈছে ধান গো তেল হানি লো অল্প হাতত কি ধান গো তো হানি লো এখানকার লোন চুলি গিটিত বিধানের চুলি গটত বিধানের উপরে হল নাই আর উপরে নাই বাস বাস হইছে বঢ়িয়া গতে ওতে থয়া পক্তি কর এটা থয়া পক্তি কর বাহ আন্তা হয় উন্না খানব পঞ্চায় খালো লাগছে দোকান দিবা লাগিল তো এবার রুব আৰু ফুৰিবা লাগে না 7 বাৰ ফুৰিবা লাগে বিধান গঠৰিয়া হাতখন ধুব নালাগে নালাগে এনে দেনা বাহাতে ধৰিব লাগে গতে দিও হাতে ধৰ বাই হাতে দিয়া গোসা কৰি দিবি দিও হাতে ধৰে ঘুরে গা বাই কোনলে দেখুন বাই বাই ফালে দিয়া কইবার দেখুন তাহন দি লাগে ভাল আরে একটু দেরি পাঁচ এটা 6 লাস্ট করে করি দিয়া পাই হাতে দিয়া রু বাই হাতে দিয়া ৰুবা লাগিব তিনডাল করে ল লাইন একডাল আমার হাঙ্গা করে লাগছে না ও স্কুলি তো লব লাগছে এই এর পরা এনে ইখিনি খাজা কয় এনে লবি ইন্ডিয়ান কা করে হলে পাউছে রে কারখানে নাকি ওই যে এখান তো হুল মারিব লাগিব দেও সে ওতে 3 গোছা টাকা আগত 4 গোছা দিবি হেই যে না ফটো মিন্ট না ওরা দেখ ফুটিংকে দেখ তিনডাল করে গোসা পটা হৈ আছে আর তো এইফালে হ'ব না 30 নাই কই নাই ফুটিছে হ'ব সার্কেল দিব লাগিব 3 লাইন দে করতে 3টা দেখ আর 5 ফালেটা 4টা দিবি সেইফালে পরা রুই আর 5 ফালে যেতে 4 জাল বহে হিনিতে 7টা লো হাইফালে দেখ সেইফালে পরা আর লাইন গো এক ফুটত লাইন গো হাঙ্গা করে মিলাটো এই ভাগ মিলাবি আর দুই ফেলে দিল গোসা হ'ব বা এই দিকে ডালের মানে সিধা সিধা হিংকে দিই ইদলে কে হোক রে এই ফোটে এই কইতাল কি কিনু নাকি ঠিক আছে ইসে বেরে কিটা ফুটি দিয়ে আর এইবাৰ আমাৰ হ'ব ভুই ৰোৱা মানে কি কয় ধান ৰোৱা বিধান ৰুম আমি এইবাৰ বিধান ৰুম আচলতে মানে কি ফাৰ্ষ্ট জোৰোণি কৰা খালি এইবাৰ গোটাখানে মিলি বিধান ৰুব চেষ্টা কৰোঁ হ'ব আজি হয় না নহয় তোমাৰ বতৰো ভাল নহয় তো আজি হ'ব লাগে তাহলে দিব লাগে যাব না কি যে বেরা আর জঙ্গল এই লাইন কোন হলো ভাই গো এই গলা দুইডাল ডিজেল ডিজেল তোমাকে হইলে আর ডিজেল একগাল দিলে হল কই এই গো ফেলে অল্প ঠেলছে এইডাল গটন না করবি বেরা এইডাল ঠেললো আর কোন ঠাই দে মানে এইডাল যদি ইফেলে এঙ্কে থাকে তাহলে ইফেলে থাকিলে তুই কেক বানাই আছিস তাহলে মোৰ লগত আছে আমাৰ দাদী কিবা এখন এক নমস্কাৰ তো এই আমাৰ দাদী আহিছে আজি আমাৰ ফাৰ্মত আহিছে আজি আমাৰ গছা পাতা পৰ্ব আছিল আৰু ভুই ৰোৱা পৰ্ব তো নতুন ইউটিউবাৰ হয় আমাৰ ৰাজবংশী ইউটিউবাৰ তো আপোনালোকে সবে ছাবস্ক্ৰাইব কৰিব মই চেনেলটোৰ নামটো এবাৰ কৈ দিছোঁ নামটো হ'ল চিৰঞ্জীৱ ব্লগ আপোনালোকে চাব ধুনীয়া ধুনীয়া ৰাজবংশী আমাৰ ভাষাত ভিডিঅ' পাব এইখিনিয়ে আপোনালোকে চাব কিন্তু ধন্যবাদ নমস্কাৰ গতিকে ধান ৰোৱা এইবাৰ বৰ্তমান আমি ৰুই আছে হাউৰিক খাইলং মই বৰ্তমান এলা ঘৰত যাম গতিকে কি পাৰলং দেখাই লওঁ নাপাৰলং নাই এইখিনিকে দেখাই লওঁ
যদি ভিডিঅ' চাই ভাল লাগছে লাইক করবি কমেন্ট করবি আর লগতে মোর চ্যানেলকে যদি নতুন আহিছ কাবাই তাহলে আর সাবস্ক্রাইব করে দিবি ঘরেরে চাও বুলিয়া নাকি টাটা বাই বাই